বন্ধু বান্ধৱীসকল আজি তোমালোকৰ মাজলৈ এটা সুখবৰ আনিছো তোমালোক যিসকলে পাবজি খেল বহুত ভাল পাইছিলা আৰু আনন্দ উপলব্ধি কৰিছিলা কিন্তু সেই গেম এইটো উঠাই দিলে ভাৰত চৰকাৰে মই জনামতে কিছুমান লোকে বহুত দুখিত হৈছে আৰু পুনৰ ঘূৰি আহিব নে নাই তাক লৈ ব্যস্ত হৈ আছে কিন্তু এইটো গেম কোনোমতে ঘূৰি অহা সম্ভৱ নহয় তাৰ লগতে মই জনাইছো তোমালোকৰ পাবজি খেলৰ পৰিৱৰ্তে অন্য এটা খেল তোমালোকৰ মাজত ওলাব হেতু হৈছে অক্ষয় কুমাৰ অভিনেতা Fau-G গেম এইটো তোমালোকে খেলিব পাৰিবা এই গেমটো পাবজি নিচিনা হয় আৰু তোমালোকে এই খেলটো খেলি বহুত আনন্দিত হ'বা তেনেহলে বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিছো তোমালোকে হেকলৈ চাই থাকা পাবজি নিষিদ্ধ হোৱাৰ পাছতে অক্ষয় কুমাৰে ঘোষণা কৰিলে নতুন একশন গেম ভাৰতবৰ্ষত নিষিদ্ধ হ'ল পাবজি জনপ্ৰিয় গেমিং এপ পাবজি নিষিদ্ধ হোৱাৰ পাছতে এইবাৰ অক্ষয় কুমাৰে আনিছে নতুন একশন গেমিং এপ ভাৰতবৰ্ষত পাবজি আছিল অভূতপূৰ্ব জনপ্ৰিয়তা দেশৰ প্ৰায় 20 কোটি লোকে ডাউনলোড কৰিছিল নিষিদ্ধ ঘোষিত পাবজি কিন্তু পাবজি নিষিদ্ধ হোৱাৰ পাছতে এইবাৰ এক নতুন গেমিং এপ মুকলি কৰিবলৈ সাজু হৈছে বলিউডৰ জনপ্ৰিয়তা অভিনেতা অক্ষয় কুমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীলতা ভাৰত স্লোগানৰ প্ৰতি সমৰ্থন জনাই Fau-G গেমৰ পৰিকল্পনা কৰিছে অভিনেতাজনে অক্ষয় কুমাৰে টুইট যোগে এই গেমটোৰ বিষয়ে জানিবলৈ দিয়ে আনকি গেমটোৰ পৰা হ'বলগীয়া উপাৰ্জন 20% নেট ইনিও ভাৰতীয় বীৰ ষ্টাৰ্টৰ বাবে দিয়া হ'ব বুলিও জনাই অভিনেতাজনে এই গেমটোৰ যোগেদি কেৱল মনোৰঞ্জনেই নহয় ভাৰতৰ বীৰ সেনাৰ বলিদানৰ সন্দৰ্ভতো জনোৱা হ'ব কি আছে Fau-G গেমৰ সম্পূৰ্ণ নাম কি শুকুৰবাৰে নিশা অক্ষয় কুমাৰে গেমটোৰ কথা ঘোষণা কৰাৰ লগে লগে সকলোৱে মাজত কৌতূহলৰ সৃষ্টি হয় গেমটোৰ সম্পূৰ্ণ নাম হৈছে ফ্ৰীলেছ এণ্ড ইউনাইটেড গাৰ্ডছ এই গেমটো বেংগালুৰু স্থিত মোবাইল গেম ডেভেলপাৰ নৰে গেমছৰ দ্বাৰা তৈয়াৰ কৰা হৈছে অহা অক্টোবৰ মাহত অনুষ্ঠিত বাবে মুকলি কৰা হ'ব Fau-G